हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। तो आज आम एक नतुन भिडिओ लै आपलोकर मजत उपस्थित होइछुहि जे आपलोकर जुदि हाहर कणी दिब পৰা নাই তেতিয়াহ'লে কি খাদ্য খোৱালে আপোনালোকৰ হাঁহটো পটককৈ মানে কণী দিব আৰু মানে 100% চিয়'ৰ যে আপোনাৰ সেইটো কণী দিবই। তো মই সেইটো ইউজ কৰি আছোঁ, মই সেইটো বেটাৰ ফলাফল পাইছোঁ। তো আপোনালোকক ফাৰ্ষ্ট লাগিব কলগছ যে আছে, কলগছৰ এই হেৰিটো মানে কলগছৰ এই ভিতৰত হেৰি কোমল অংশটো সেইটো। তাৰপিছত আপোনাৰ লাগিব ছজনাৰ পাত, এইটো ছজনাৰ পাত লৈছোঁ মই। তাৰপিছত আপোনালোকে ল'ব চাউল, এইটো চাউল আমি জানো আমি খাই থাকোঁ, ভাত খাওঁ, এইটো চাউল। তাৰপিছত আপোনালোকে ল'ব লাগিব সেইটো হৈছে মাখৈৰ ভুচি, মাখৈ যে আছে মাখৈৰ ভুচি। তাৰপিছত ল'ব লাগিব আমাৰ চাউলৰ ধানৰ যেতিয়া যে বানি অনাৰ পিছত যে হেৰি থাকে মলি বুলি কয়, সেই মলিটো লাগিব। তাৰপিছত আপোনালোকে ল'ব ধান অকণমান লৈ ল'ব। তাৰপিছত আৰু এটা ইউজ কৰিব লাগিব আপোনালোকে, সেইটো হৈছে আমি যে ভোল খাওঁ, এই ভোল গছৰ পাত। তো সেইখিনি এতিয়া আমি হেৰি কৰিম, গোটেইখিনি মিশ্ৰণ কৰিম আৰু এটা এটা কেনেকৈ কৰোঁ আপোনালোকক দেখাই আছোঁ। তো গাইজ এতিয়া আমি কলপুলিটো যেটো আছিলে যে সেইটো কলপুলিৰ ভিতৰৰ অংশটো আমি এতিয়া কাটিম। আপোনালোকে এনেকৈ কাটি ল'ব। কাটি লোৱাৰ পিছত এনেকৈ হেৰি কৰি দিব, মানে স্মল পিচ কৰি দিব, সৰু সৰু টুকুৰা কৰি দিব, যাতে সিহঁতে ধুনীয়াকৈ খাব পাৰে। তো গাইজ আপোনালোকে চাইছে মই এনেকৈ দিছোঁ, আপোনালোকে আৰু মিহি কৰি ল'ব বস্তুখিনি। চ' বন্ধুসকল, আমাৰ এই বস্তুখিনি ৰেডি কৰা কমপ্লিট হৈ গ'ল। এয়া ছজনাৰ পাত, এয়া ভোল গছৰ পাত, এইটো ধান, এইটো কলগছৰ ভিতৰৰ হেৰিটো, আৰু এই চাউল আৰু এইখিনি। এতিয়া আমি এই বস্তুখিনি এটা পাত্ৰত লৈ মিশ্ৰণ কৰিম। তো চাওক গাইজ, আমি মিশ্ৰণ কৰিছোঁ, এটা পাত্ৰ লৈছোঁ, আমি ইয়াত চাউল দিলোঁ, ইয়াত এই বস্তুখিনি দিলোঁ, ধান দিলোঁ, এতিয়া গাইজ আমি এইকেইটাক মিশ্ৰণ কৰিম। তো বন্ধুসকল, এতিয়া আমাৰ মিশ্ৰণ কমপ্লিট হৈ গ'ল। এতিয়া আমি ইয়াত পানী এড কৰিম। তো গাইজ আমি ইয়াত যিমানখিনি আছে তাৰ অকণ পানী দিম, পানী দি পিনে আমি এইটো মিশ্ৰণ কৰি ল'ম। আকৌ অকণ পানী দি থাকিব। তো গাইজ এতিয়া আমাৰ বস্তুখিনি সব ৰেডি হৈ গ'ল। এতিয়া আমি হাঁহক খুৱাম। আপোনালোকে চাব কেনেকৈ হাঁহখিনি খাই থাকে। আৰু এইটো যদি খায় ন, খাৱাৰ পিছত আপোনাৰ হাঁহখিনি কণী দিয়া ষ্টাৰ্ট কৰে। যিখিনি হাঁহ আপোনাৰ এডাল্ট আছে, তো সেইখিনি হাঁহ আপোনাৰ এইবিলাক যদি খুৱায় আপুনি, তো কণী পটককৈ দি দিব। চাওক এতিয়া আমি বস্তুখিনি দি দিলোঁ, আহাৰখিনি দিলোঁ। চাওক হাঁহখিনি কেনেকৈ খাইছে। আৰু ইয়াৰ প্ৰতিটো হাঁহে কণী দিয়ে। হাঁহ বুলি কথা নাই, আপোনালোকে মুৰ্গীও খায়। এই চাওক মুৰ্গীও আছে ইয়াত, কুকুৰাখিনিও খাই লয়। চ' গাইজ চাইছে ইয়াত ধুনীয়াকৈ খাই আছে বস্তুখিনি। তো এইটো হ'ল নেচাৰেলি। আপোনালোকে নেচাৰেলি যদি এডাল থাকে বস্তুখিনি, আপোনালোকৰ যদি এডাল থকাৰ পিছত যদি আপোনালোকৰ হাঁহখিনি যদি এই কণী পৰা নাই, তেতিয়াহ'লে আপোনালোকে এই খাদ্যটো খুৱাওক আৰু চাব, আপোনালোকে ইউজ কৰি চাব, আপোনালোকৰ হাঁহখিনি কণী পাৰিবই। তো গাইজ চাইছে, আপোনালোকক ভিডিঅ'টো দেখাইছোঁ। বহুতে মোক ফোন কৰিছিলে, চ' মই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকক দেখাইছোঁ বস্তুখিনি যে এনেকৈ যদি আপোনালোকে খুৱায় নেচাৰেলি, আপোনালোকক বাহিৰৰ পৰা বস্তুখিনি কিনি আনিব নালাগে।
আপুনি যদি গাঁৱত বাস কৰে তেতিয়াহ'লে গাঁৱত এইবিলাক বস্তু নেচাৰেলি পাই যায়। এইবিলাক বস্তু মানে খেতি কৰে মানুহ, এটা দুটা গছ লগায়, তো এইবিলাক মানে বস্তু পায়েই। গাঁৱত থকা মানুহে এইবিলাক পায়। তো বাহিৰৰ পৰা এইবিলাক মানে দোকানৰ পৰা মানে আপোনাৰ ফিডটো কিনিব নালাগে। তো নেচাৰেলি বস্তুখিনি যদি আমি খুৱাওঁ হাঁহখিনিক, তেতিয়াহ'লে হাঁহখিনি গ্ৰ'থটো ভাল হয়। চাইছে মোৰ হাঁহখিনি গ্ৰ'থ, আপোনালোকক জুম কৰি দেখাইছোঁ, চাওক মোৰ হাঁহখিনি গ্ৰ'থ কেনেকুৱা হৈছে, একদম পূৰা হেল্ডি। তো আপোনালোকে যদি হাঁহখিনি যদি অকণমান হেৰি হৈ আছে, মানে সুস্বাস্থ্য হোৱা নাই, মাংস হোৱা নাই, তেতিয়াহ'লে আপোনালোকে এই বস্তুখিনি খুৱাই দিয়ক, যিখিনি মই দেখালোঁ। মোৰ হাঁহখিনিক এইবিলাকে খুৱাই আছোঁ, মই মুৰ্গীখিনিক এইবিলাকে খুৱাই আছোঁ। তো চাওক কেনেকুৱা সিহঁতৰ স্বাস্থ্যখিনিও ধুনীয়া, ভাল, মাংসৰ কাৰণে ভাল উপযোগী। যদি আপোনালোকে এনেকৈ খুৱায় তো মানে আপোনাৰ পইচাও বাচি যায় আৰু কষ্টও কম হয়। ধুনীয়াকৈ দিনত 3 বাৰ যদি আপোনালোকে এইবিলাক বস্তু দি দিয়ে, এই খোৱাটো দি দিয়ে, তেতিয়াহ'লে আপোনাৰ হাঁহখিনি পটককৈ কণী দিব, আৰু মুৰ্গীখিনিও পটককৈ কণী দিব, আৰু সুস্বাস্থ্যও থাকে আৰু হেল্ডিও থাকে। তো গাইজ আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ। লগতে গাইজ আপোনালোকে ভিউ বহুত হয়, কিন্তু আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব নকৰে। প্লিজ ৰিকুৱেষ্ট এটা থাকিলে, আপোনালোকে যদি অকণমানো যদি ভিডিঅ'টো যদি ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।